हेलो फ्रेंड्स वेलकम टू माय चैनल ब्लॉग विथ कुहि तो आशा करूँ আপোনালোক সকলো ভালে আছে আৰু মানে এতিয়া গৈ আছো বান্ধৱীৰ ঘৰত মানে আজি আছে তাহাতৰ গাঁৱত ফাংচন তো বান্ধৱীয়ে মাতিছে ফাংচন চাবলৈ আৰু অৱস্থা বেয়া হৈ আছে জ্বৰ হৈ আছিল মোৰ মাতটো শুনা পাইছে আৰু নেক্সট ব্লগত দেখা পাইছে এডিট কৰোতে মোৰ ভয়েসটো ভালকৈ অহা নাছিল এতিয়াও ভালকৈ নাহিব পাৰে তো এতিয়া গৈ আছো মানে বান্ধৱীহঁতৰ ঘৰত আৰু ইয়া দেখা পাইছো মানে কি অকমান খিনালো বেমাৰত পৰিও খিনালো আৰু ৰানিং কৰি আছো তাৰ বাবেও খিনালো তো চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয় আৰু মানে বান্ধৱীজনীক ফাইনেলি লগ পাই আছো 2 মাহৰ মূৰত লগ পাই আছো বেমাৰ হৈ আছে মায়ে কৈছে কি নাযাবি তথাপিতো আমি একো লাচিতৰ দেশৰ সন্তান যে ক'ত কথা শুনিম আমিতো যামেই আৰু ফটো নাই দেখা পাইছে কেনেকুৱা লাগিছে ক'ব বেয়া লাগিছে নিশ্চয় জানো আপোনালোকে বেয়াকৈ ক'ব এনেই জানো মই হেবে কি ক'ম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মই যাব লাগিব চাইকেলত বতৰটো বাৰু আজি ভাল ৰ'দ দিছে একেবাৰে তাজা ৰ'দ দিছে দেখা পাইছে তো চাই থাকক শেষলৈকে কি হয় মায়ে যাবলৈ হাক দি আছে কিন্তু কি ক'ম আৰু গাইছ বহুত দিনৰ মূৰত লগ পাইছোঁ তো যাবাতো লাগবই লগ পাইছোঁ মানে লগ পাম যাবাতো লাগবই আৰু ভাবছোঁ তাহাঁতৰ কালচাৰৰ কাপোৰ পিন্ধিম মানে মোৰ ফ্ৰেণ্ডজনী বড়ো তো তাহাঁতৰ কাপোৰ দখনা পিন্ধিম বুলি ভাবছোঁ তো চাই থাকক শেষলৈকে কি হয় তো ফাইনেলি মই ৰেডি হৈ ল'লোঁ আৰু এতিয়া ভিতালীয়ে মোক নিবলৈ আহি আছে ভিতৰলৈ আৰু পাছত মস্ত বেগ দেখা পাইছে বিৰাট ভোক লাগছে কিবা এটা খাই যাওঁ ইফালে ৰাস্তা মাতে নেদে মানে তাৰপাছত মই আহি পাই গ'লোঁ ভিতালীহঁতৰ ঘৰ এয়া দেখা পাইছে ইহঁতৰ মানে মাটিৰ ঘৰত থাকি শান্তিটো মানে বেলেগ পায় মানে ঠাণ্ডা ফিল হৈ থাকে ঠাণ্ডাৰ দিনত ঠাণ্ডা আৰু গৰমৰ দিনত মানে ঠাণ্ডা হৈ থাকে তো এয়া দেখা পাইছে ভিতালীহঁতৰ ঘৰ ইয়াত মানে 2 গিৰি মানুহ থাকে আৰু ইহঁতৰ চোতালতে থকা এইজনী হৈছে জেঠীমা ভিতালীৰ আৰু এয়া ভিতালীক দেখা পাইছে নখ চাফা কৰি আছিল আৰু তাই মোক মানে আনিবলৈ গৈছিল কিন্তু মই ভিডিঅ' ক্লিপটো ল'ব নোৱাৰিলোঁ কাৰণ মোবাইলটো গৰম হৈ থাকিলে ভিডিঅ'টো অন হয় মানে ভিডিঅ' কৰিব নোৱাৰি আৰু মোৰ ভৰিত আছে অন্য কাৰোবাৰ চেণ্ডেল চাব দিয়ক এতিয়া ভৰিখন দেখাম এয়া কাৰোবাৰ চেণ্ডেল পিন্ধি ল'লোঁ আৰু ভিতালী মানে ফাংচনৰ বাবে চকুত নখ পালিচ নেইল পলিচ এইবিলাক লগাই আছে আৰু তাইক চাওক ইমান মৰম লগা তাৰপাছত কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু গাটো ধুই কিনে ভিতালী এতিয়া কাপোৰ চিলাবলৈ যাব সেইবাবে মই বেলেগ কাপোৰ পিন্ধি ল'লোঁ ময়ো যাম আৰু হাতত আছে শিলিখা বুলি ক'বলৈহে পালোঁ তাহাঁতে হাঁহিবা ধৰলাকে ভিতালী আৰু ভিতালীৰ জেঠীমাকৰ ছোৱালীজনী তো মোৰো হাঁহি উঠি গ'ল তাৰপাছত এতিয়া আছে হাতত শিলিখা আৰু এতিয়া আমি যাই আছোঁ শিলবাৰী চকত আৰু দোকান খোলা আছেনে নাই সেইটো নাজানো আৰু ভগৱানে জানে চৰি মই ভুলকৈ কৈ গৈছিলোঁ এইজনী মানে ভিতালীৰ জেঠীমাকৰ নহয় মামেকৰ ছোৱালী আৰু সিফালে আছে ভিতালী আৰু এই পিনে আছে ৰিম্পী মই তাইৰ নামটো জনা নাছিলোঁ সেইবাবে মই তাইক নামটো সুধি ল'লোঁ তোমাৰ নাম কি আছিল তো নামটো কৈ দিলে তাই ৰিম্পী আৰু ভিতালী মানে কুৰ্তা চিলাবলৈ গৈ আছিল তাই বোলে মানে ফাংচনত তাই কুৰ্তা পিন্ধো বুলি ক'লে তো কুৰ্তা পিন্ধিব ৰাতিলৈকে আৰু চাই থাকক কি হয় আৰু ভিতালীহঁতৰ ঘৰৰ পৰা অকণমান আহিয়ে এই ৰাস্তাটো পায় এই ৰাস্তাটোৰে চিধা গ'লে আমি পাম ভিতালী কাপোৰ চিলাবলৈ যোৱা দোকানখন মানে শিলবাৰী চক যাই পাম আৰু এয়া দেখা পাইছে ভিতালী আৰু ৰিম্পী আগত আৰু মই ৰাস্তাটো পাৰ হ'লোঁ ভিউটো চাওক আহি পালোঁ দিয়ক শিলবাৰী চক কিন্তু মই যিটো গ'লোঁ সেইটোৱে হ'ল দোকানখন খোলাই নাছিল কাৰণ আমি বহুত জল্দিকৈ আহিলোঁ 4:30 মানতে আহিলোঁ কিন্তু দোকানখন খোলে 6টা মান বজাত আৰু এয়া দেখা পাইছে শিলবাৰী চকটো মানে মানুহ বেছি নাই চলাটো চিলোৱা নহ'ল কিন্তু আমি ঘৰত আহিব লগা হ'ল কাৰণ ৰাতি হৈ গৈছিল আমি তিনিও অকলে গৈছিলোঁ মানে আমাৰ লগত কোনো ডাঙৰ মানুহ নাছিল আৰু এইপিনে আছে ৰিম্পী আৰু ভিতালী আড্ডা দি আছোঁ আৰু আমি মানে ৰাতি গাইজ দখনা পিন্ধিয়ে যাম দিয়ক ফাংচনত দখনা পিন্ধিটো চাই থাকক শেষলৈ আৰু ফাইনেল লুকটো চাওক ইয়াৰিংছযোৰ মই ঘৰৰ পৰা আনিছিলোঁ আৰু কাপোৰযোৰ ভিতালীৰ আৰু চশমাযোৰ এজনী লগৰ ছোৱালীৰ পৰা ল'লোঁ আৰু লুকটো কেনেকুৱা লাগিছে ক'ব আৰু মানে ৰাইজসকল ফাংচন আৰম্ভ হৈ গ'ল মানে ডেন্স ধামাকা কিন্তু এই ফাংচনখন অসমীয়া আৰু বড়ো দুয়োটা মানে জনগোষ্ঠীৰ মানুহে মিলি পাতিছে আৰু মোকে চাওক মই অসমীয়া ছোৱালী কিন্তু মই বড়ো ড্ৰেছ পিন্ধি আহিছোঁ আৰু আগত আছে ববি অকণমান দেৰিকৈ হৈ আছে মুকলি বিহু এতিয়া চলি আছে ডান্স ধামাকা ইয়াতে হ'ব মুকলি বিহু
আৰু ৰাইজ প্ৰথমতে চলিল বড়ো নৃত্য, কাৰণ এইখিনি ঠাইত বড়ো মানুহৰ সংখ্যাটো বেছি আছিল, অসমীয়া মানুহৰ কম আছিল। কিন্তু অসমীয়া বড়ো সকলোৱে মানে মিলি পাতিছেতো, এই অসমীয়াকোতো দিব লাগিবই ন। আৰু টুকু বেটাহঁতৰ নাচিছে আইতাকেও বড়ো ডান্সত। আৰু বিহু ষ্টাৰ্ট হৈ গ'ল। এইকেইটা দিন গাইজ ফাংচন বহুত চাইছোঁ, কিন্তু ফাংচন বহুত কেইখন চালোঁ মই। তাৰ পাছত বিহু চাই আমি আহিলোঁ অকণমান কাৰ্যালয় পিনে। তাৰ পাছত দেখিলোঁ এইয়া গৰিমা আৰু জোনালীক চাওক, কি হৈছে মানে ইহঁতৰ, ঘাঁহ খাই আছে নেকি ইহঁতে? মাটিত বহি লৈছে আৰু ফটো উঠি আছে, আৰু জোনালীয়ে মোক ফটো দেখাই দিছে চাওক। এতিয়া কাপোৰ খুলি আহিলোঁ, পিন্ধি আহিলোঁ দেউতাৰ চাৰ্ট, আৰু এইফালে আছে দ্ৰৌপদী মুৰ্মু, আমাৰ দেশৰ ৰাষ্ট্ৰপতি, আৰু এইফালে আছে ববি আৰু দেউতাৰ চলা। এইগিলা কি বা দেখাব পাৰিছে। আৰু এইটো দেউতাৰ চলা নহয়, এইটো মোৰে চলা। আৰু একযোৰ চশমা পাইছোঁ। আৰু চশমাযোৰ পিন্ধি ল'লোঁ, মানে হাতত লৈয়ে থাকিব নোৱাৰিলোঁ, পিন্ধি ল'লোঁ। আৰু এইপিনে আছে ধ্ৰুপদী, তাই মানে মোৰ পিনে চাইছে, হাঁহি আছিল। তো কানা মানুহে লগা হৈছে না ক'ব কমেণ্টত, এইটো কমেণ্ট মেইন। আৰু ববীৰ হাততো আছে একযোৰ চশমাটো, ববীও এই দেখাই দিছে আৰু পিন্ধি ল'ব অকণমান দেৰিকৈ। আৰু মোক চাওক, মানে বাটত যি খুজবা যে 1 रुपया दे दो रे ऐसा दिख रहा है मतलब। আৰু এইপিনে গাইছ লগ আছে। ফাংচন চাই আহি শুই দিলোঁ, আৰু পুৱাইয়ে যাব লাগিব ঘৰত। আৰু ঘৰ আহি পোৱা ক্লিপটো নল'লোৱে, ডাইৰেক্ট কম্পিউটাৰত আহিলোঁ। আৰু এইখিনি যে দেখাই আছোঁ, এইখিনি হৈছে মোৰ 1 মাহৰ মেহনত। মানে 1 মাহত মই কম্পিউটাৰত কি কি শিকিলোঁ, এইখিনি আপোনালোকক দেখালোঁ। চেম মমিহঁতেও শিকিছে, এইটো মমিৰ কম্পিউটাৰ। আৰু ইয়াতে আছে কীবৰ্ডখন, আৰু এইপিনে আছে আমাৰ ডিমা মহাৰাণী। আৰু এইপিনে সুস্মিতাহঁতৰ আছে, আৰু এইটো সুস্মিতা, এইপিনে আছে কৃষ্ণা। তো চবেও ব্যস্ত মানে নিজৰ কামে কামে। আৰু ৰুমটো চাওক, কম্পিউটাৰ ক্লাছৰ ৰুমটো মানে আমাৰ এনেকুৱা। আৰু মানে মই মোবাইলটো সদায় চাৰ্জত দিওঁ তাত, তো ছাৰে একো নকয়, তো চাৰ্জত দি থৈ দিওঁ মোবাইলটো, চাৰ্জ হৈ থাকে মোবাইলটো। আৰু মমি মানে কেমেৰাৰ সন্মুখত আহিবলৈ লাজ কৰে। তো মানে এতিয়া খাম আমি আম। ছাৰে আমাক কাটিবলৈ দিছে আমখিনি নিছে মমিয়ে, আৰু পাছত ৰাইজসকলে কামত ব্যস্ত, মানে আম কাটিব এতিয়া। আৰু এইপিনে সুস্মিতাক চাওক, কেমেৰাত আহিবলৈ যে ইহঁতৰ কিয় ইমান লাজ, মই বুজি নাপাওঁ কথাটো। এইপিনে আছে কৃষ্ণা, দেখ सकते हो। আৰু ডিম্পি কিন্তু মানুহটো ভাল, কেমেৰাৰ আগত আহিবলৈ লাজ নকৰে, অকণমানো লাজ নাই। মমি আৰু সুস্মিতাই একে মানে লাজ কৰা। আৰু ৰাইজসকলে নিমখ চিমখ আনিলে, নিমখ পানী এইবিলাক আমাক ছাৰে আনি দিছে মানে। আৰু আমখিনি আনিছোঁ আমি। এতিয়া আম খাই লওঁ, আৰু তাৰপাছত যাব লাগিব ঘৰত। আৰু ইয়াতে দেখা পাইছে মমিয়ে আমৰ বাকলিখিনি কাটি আছে। আৰু মমিক চাওক, ইমান সুন্দৰ মমি আমাৰ, ইমান ধুনীয়া। আৰু মনাখন আছিল ছাৰৰ, ছাৰে মানে ইয়াতে চুৰি নিমখ এইবিলাক ভৰাই আনিছে। তো এইখন থৈ দিওঁ ছাৰৰ টেবুলৰ কাষত, এইপিনে ছাৰে বহে। আৰু এইপিনে ছাৰে বেলেগ গ্ৰুপক কম্পিউটাৰ শিকাই আছে, দেখা পাইছে। আমি আমাৰ বাহনকেইখন ইয়াতে থৈ দিওঁ, ইয়াত এপাত গাছ আছে, গাছৰ তলত আমি আমাৰ বাহনবিলাক থৈ দিওঁ। আৰু এয়া দেখা পাইছে কোনে আম কাটি আছে, মমি বহি আছে, ডিম্পি ইয়াত আৰু সুস্মিতা তাত। মইতো ভিডিঅ' বনাই আছোঁ, তো আপোনালোকে গেছ কৰিব পাৰিছে যে কৃষ্ণাই আম কাটি আছে। ক্লাছৰ পৰা আম চাম খাই ঘৰত আহিলোঁ, আৰু ঘৰত আহি দেখা পাইছে হাতত লেচু, মানে কি টেঙা টেঙাকৈ জীৱনটো গেল। আৰু এইয়া লেচু দেখা পাইছে, আৰু মোৰ হাতত মেহেন্দি আছে, কালি ৰাতি মেহেন্দি দি দিছিলোঁ মই। তাৰপিছত এয়া হৈছে লেচু, সৰু আইতাহঁতৰ গছত 3টা লেচু পাৰিবলৈ দিলে আবাই। তো লেচু পাৰিলোঁ, দিং তো মায়ে মোক বাগাত দিবা দি আছে। তো এতিয়া বাগাত দিম, আৰু অকণমান দেৰিকৈ যাব লাগিব ফিল্ডত। কম্পিউটাৰৰ পৰা আহিলোঁ, কম্পিউটাৰৰ পৰা আহি আকৌ গ'লোঁ ফিল্ডত। আজিকালি মানে বেছিভাগ মোবাইল লৈ নাযাওঁ ফিল্ডত, কাৰণ গাঁৱৰ মানুহবিলাক গম পায়। যদি আপোনাৰ হাতত যদি মোবাইলটো দেখা পাইছে, বিশেষকৈ ল'ৰাৰ ক্ষেত্ৰত নহয়, ছোৱালীৰ ক্ষেত্ৰত এইটো হয়। যোৱাবিলাকক কৈছোঁ, তুমি যদি ফিল্ডত মোবাইলটো লৈ যদি গিঠুনাৰ কাৰণেও নিয়া, মানুহে যদি দেখা পায় তুমি ল'ৰাৰ লগত কথা পাতাই নিয়া হ'ব মোবাইলটো। আৰু কি ক'ম আৰু গাঁৱৰ কথা, যাই যে গাঁৱত থাকে সেইটো বুজি পাব বাৰু। মানে কি মোবাইলটো যদি গীত শুনাৰ কাৰণে নিওঁ, গীত শুনাৰ কাৰণে নিলেও তাই সেই ফিল্ডত যাই চলিৰ লগত কথা পাতবা যায়। এনেহেন মোবাইলত ফোন মাৰি বহি থাকে এনেহেন। গাঁৱততো আৰু এই জেঠি খুৰী এইবিলাক ক'বাতো ভালেই আৰু। তো গাইছ, আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু লগ পাইছোঁ অন্য এটা ভিডিঅ'ত, আৰু তেতিয়া চাগে মাৰ লগত বজাৰত যোৱা হ'ব। হয় চাগে বজাৰত যোৱা হ'ব। আৰু গাইছ, কম্পিউটাৰ ক্লাছ আমাৰ কমপ্লিট 2 মাহ হ'ব, আৰু এমাহ কমপ্লিট হ'ল। আৰু ছাৰে যে ইমান মানে ফাল্টু কৰিব মই ভবাই নাছিলোঁ কম্পিউটাৰ ক্লাছত। ছাৰজন মানে চিৰিয়াছ আছিল অলপ।
মানে অলপ চিৰিয়াছকৈ থকা আছিল প্ৰথম কেইটা দিন, কিন্তু ছাৰে আমাৰ লগত মিলি গৈছে, মানে আমি চবকে মিলিয়ে ল'বা পাৰোঁ, এনেহেন আমাৰ গ্ৰুপটোত কেনে গাইছ।